বন্ধু বান্ধৱীসকল, আজি আমি এটা নতুন ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ ওচৰলৈ। আজি আমি বনাবলৈ লৈছোঁ আফগানী চিকেন। তাৰ বাবে মই 700 গ্ৰাম চিকেন লৈছোঁ। ভালকৈ ধুই মেলি লৈছোঁ। পিঁয়াজ লৈছোঁ, দুটা কাটি লৈছোঁ। ক্ৰীম লৈছোঁ আধা বাটি। 1 বাটি ওচৰা ওচৰি দৈ লৈছোঁ। আদা লৈছোঁ, নহৰু, লৈছোঁ পদিনা, জলকীয়া, কাজু আৰু ধনিয়া, আৰু এইপিনে লৈছোঁ জালুক, নিমখ, চাট মছলা আৰু নেমু। আহকচোন আমি বনাওঁ। মই প্ৰথমে অলপ নিমখ দিছোঁ। ইয়াতে নেমু এফাল চেপি দিম। নেমুটো এতিয়া ছিজন নাই যে, পকা নেমু চেপি দিছোঁ। চেপি দিলোঁ নেমু। নিমখ আৰু নেমু দি পেলাই অলপ লৰাই লৈছোঁ। মিলাই পেলাই মই আধা ঘণ্টাৰ কাৰণে ৰেষ্টত থৈ দিম। এতিয়া আমি মিক্সিত জাৰটো লৈছোঁ। ইয়াতে পিঁয়াজ দুটা দি দিছোঁ। ইয়াতে আদাখিনি দিছোঁ। নহৰু দিনা পাত দিলোঁ। ধনিয়াখিনি দি দিছোঁ। লগতে কাজুখিনি দি দিছোঁ। এইখিনি মই এতিয়া মাৰি লৈছোঁ। ৰ'ব, মই গোটেইখিনি মিক্সাৰ মাৰি লৈছিলোঁ গ্ৰাইণ্ডাৰ। ইয়াতে মই চিকেনখিনি এতিয়া মিক্স কৰিম। ইয়াতে মই ক্ৰীমখিনি দিছোঁ। আমুল ক্ৰীম হয়, সেইকাৰণে অলপ পাতল। দৈখিনি দিছোঁ। জালুক গুড়ি দিছোঁ এচামুচ, আৰু চাট মছলা দিছোঁ এচামুচ। এইখিনি এতিয়া মিক্সাৰ বনাই কৰি আধা ঘণ্টা থৈ দিম মেৰিনেট কৰিবৰ কাৰণে। মেৰিনেট হৈয়ে আছে, হ'লেও আৰু অলপ দেৰি থৈ দিলে ভাল হয়। আকৌ আপোনালোকক লগ পাম। মই আধা ঘণ্টাৰ কাৰণে থৈছোঁ। গেছ জ্বলালোঁ, ফ্ৰাই পেন পাতিলোঁ। ইয়াতে মই অলপ বাটাৰ দিছোঁ। লগতে ৰিফাইন দিছোঁ। মই গ্ৰেভিৰ পৰা এপিচ এপিচকৈ মই তেলত দিছোঁ। 5 মিনিট বা 7 মিনিটৰ কাৰণে ভাজি প্ৰথমে জুইটো বঢ়াই দিছোঁ, পিছত কমাই দিম। ইয়াতে 60% কুক হৈ যাব। মই ঢাকনখন লগাই দিছোঁ। মই 5 মিনিটৰ পিছত ঢাকনখন খুলিছোঁ। মই ঢুকাই ঢুকাই এতিয়া সিজাই দিছোঁ। জুইটো একদম কমাই দিয়া আছিলে, এতিয়া অলপ বঢ়াই দিছোঁ।
মই ঢাকনখন লগাই দিছোঁ ইপিঠি কৰি। এয়া মোৰ আকৌ 5 মিনিট হৈ গ'ল লুটিয়াই দিয়াৰ পিছত। এয়া দুই চাইডে এনেকুৱা হ'ল। এতিয়া মই এপিঠ এপিঠকৈ নমাই দিছোঁ। ইয়াতে 70% সিজিয়ে যায় আৰু 30% পিছত গ্ৰেভি দি পেলাই সিজোৱা হয়। এতিয়া মই সেকেন্ড ষ্টেপটো দিছোঁ। মই আকৌ 5 মিনিটৰ কাৰণে প্ৰথমে ঢাকনখন লগাওঁ। 5 মিনিটৰ কাৰণে মই প্ৰথমে এতিয়া আকৌ ঢাকনখন লগাই দিছোঁ। মই আকৌ উল্টা পাতলা কৰি দিছোঁ। 5 মিনিটৰ পাছত মই ঢাকনখন লগাই দিছোঁ। এয়া হৈ গৈছে। এয়া মই উলিয়াইছোঁ। মই আকৌ আপোনালোকক দেখুৱাই আছোঁ। মই অলপ হেৰি কৰিছোঁ, পুৰি লৈছোঁ যাতে অলপ গোন্ধটো ফ্লেভাৰটো ভাল হয়, তন্দুৰী আহে। আপোনালোকে এনেকৈ কৰি ল'ব পাৰে, হয়তো ডাইৰেক্টো বনাব পাৰে। মই এনেই স্মেলটো ভাল আহিবৰ কাৰণে, তন্দুৰী ফ্লেভাৰটো আহিবৰ কাৰণে মই অলপ পুৰি লৈছোঁ। এনেকৈ কৰি মই গোটেই কেইটুকুৰা পুৰি ল'লোঁ। আহক আকৌ একদম তন্দুৰী বনোৱা নিচিনা গোন্ধটো আহিছে, গোটেই ৰুমটো মলমলাই গৈছে। এয়া মই কেৰাহী পাতিলোঁ, কেৰাহী গৰম হ'ল। এয়া ভাজা মই তেলখিনি ইয়াত দি দিছোঁ। এইখিনি গ্ৰেভি গোটেইখিনিয়ে দি দিছোঁ। ইয়াতে মই অলপ ৰিফাইন দিম। মই আকৌ ৰিফাইন দিছোঁ। তেলখিনি গৰম হ'ব দিওঁ। তেল গৰম হৈছে। ইয়াত মই তেজপাত এখন দিছোঁ, দালচেনি 1 পিচ দিছোঁ, লং আৰু ইলাচি দিছোঁ। ইয়াতে মই গোটেই গ্ৰেভিখিনি দি দিছোঁ। লগতে এই চিকেনখিনিও লগতে ঢালি দিছোঁ। আপোনালোকে যদি আৰু গ্ৰেভি কৰিব বিচাৰে তেনেহ'লে গাখীৰ অলপ হ'লেও দিব।
নহ'লে পানীৰ হ'লেও দিব যদি বেছি কৰিব বিচাৰে। এইখিনি মই 5 মিনিটৰ কাৰণে গাপ দি দিছোঁ। মই ঢাকনখন খুলিছোঁ। 10 মিনিটৰ পিছত ইয়াৰ আগতে মই এবাৰ লৰাইছিলোঁ। এয়া হৈ গৈছে। ইয়াতে মই কচুৰি মেথি অলপ দি দিছোঁ, লগতে ধনিয়া অকণমানো দি দিছোঁ। নিমখটো আপোনালোকে আন্দাজত দিব, মই দিয়ে দিছিলোঁ প্ৰথমে, সেইকাৰণে এতিয়া দিবলগীয়া নহ'লে। এয়া আমাৰ ফুল এণ্ড ফাইনেল হৈ গ'ল। আহক আপোনালোকৰ ওচৰত চাৰ্ভ কৰি দেখুৱাম। হেল্ল' বন্ধু বান্ধৱীসকল, এয়া মোৰ আফগানী চিকেন হৈ গ'ল। এয়া আপোনালোকৰ ওচৰত এয়া চাৰ্ভ কৰি দেখুৱাইছোঁ। চাওকচোন কেনেকুৱা পাইছে, দেখিবলৈ কেনেকুৱা হৈছে। আৰু আপোনালোকে বনাই খাব। আৰু আমাৰ বিপি কুকিং চেনেলটো আগুৱাই যোৱাত আপোনালোকে আমাক সহায় সহযোগিতা কৰিব, আপোনালোকৰ মৰম আশীৰ্বাদ দিব। এয়া বনাই আপোনালোকক দেখুৱাইছোঁ, চাওকচোন কেনেকুৱা হৈছে। বনাই খাবচোন, বৰ ভাল লাগে। এয়া আপোনালোকৰ ওচৰত আগবঢ়ালোঁ। আজিলৈ আহোঁ।